সেৱাসেতু যদি আপুনি পাছৱৰ্ডটো পাহৰি যায় তেতিয়া ইয়াক কেনেদৰে ৰিকভাৰি কৰিব পাৰি তাৰ ওপৰত আজি ভিডিঅ'টো বনাম। এই কাৰণে আপুনি পোনপ্ৰথমে গুগল ক্ৰোমত যাব লাগিব। আপুনি যিকোনো ব্ৰাউজাৰত যাব পাৰে, মই গুগল ক্ৰোমত গৈছোঁ। তাৰপিছত ইয়াত আপুনি সেৱাসেতু বুলি টাইপ কৰি সাৰ্চ কৰি দিব। তাৰপিছত এইটো যিটো প্ৰথম লিংক আছে এইটোত আপুনি ক্লিক কৰিব। আপুনি এইটো মোবাইলতো কৰিব পাৰে, মোবাইলত ডেস্কটপ সাইটটো অন কৰি ল'লে হ'ল। মই সাইটত দেখুৱাই দিছোঁ। তাৰপিছত আপুনি ইয়াত লগইনত যাব, লগইন এণ্ড ৰেজিষ্টাৰত এইটো সিটিজেনতে ৰাখিব। তাৰপিছত আপুনি লগইন/ৰেজিষ্ট্ৰেশ্যনত যাব। তাৰপিছত আপুনি ফৰগট পাছৱৰ্ড বুলি এটা অপশ্যন পাব তলৰ পিনে, ইয়াত আপুনি ক্লিক কৰি দিব। এনেকুৱা ধৰণৰ পেজ এটা আহিব। ইয়াত আপুনি ইউজাৰ নেমৰ দ্বাৰা পাছৱৰ্ডটো ৰিকভাৰি কৰিব পাৰে, আধাৰ কাৰ্ডৰ দ্বাৰাও, পান কাৰ্ডৰ দ্বাৰা আৰু মোবাইল নম্বৰৰ দ্বাৰা, ড্ৰাইভিং লাইচেন্সৰ দ্বাৰাও। আপুনি ইয়াত যিকোনো এটা সিলেক্ট কৰিলে হ'ল। কিন্তু মোবাইল নম্বৰটো দি কৰাটো সাধাৰণতে ভাল হয়, যিহেতু মোবাইল নম্বৰটো দিয়ে সেৱাসেতুত ৰেজিষ্টাৰ কৰা যায়। মই মোবাইল নম্বৰ দিয়ে দেখুৱাই দিছোঁ। ইয়াত আপুনি মোবাইল নম্বৰটো দিব। তাৰপিছত আপুনি ডেট অফ বাৰ্থটো, ডেট, মান্থ আৰু ইয়াৰ হিচাপে ইয়াত দিব। তাৰপিছত কেপচাৰটো আপোনাৰ প্লাছ মাইনাছ যি হয় সেইটো ইয়াত এণ্টাৰ কৰি আপুনি ছাবমিটত ক্লিক কৰি দিব। আপুনি যিটো মোবাইল নম্বৰ দিছিল সেই মোবাইল নম্বৰটোৰ আপোনাৰ 4টা লাষ্টৰ সংখ্যা দেখুৱাব। সেইটোত এটা OTP যাব, সেই OTPটো ইয়াত দি আপুনি ভেৰিফাই কৰিব লাগিব। ভেৰিফাই কৰাৰ পিছত আপুনি ইয়াত ৰিছেট ইয়ৰ পাছৱৰ্ড আহিব। ইয়াত আপুনি এটা পাছৱৰ্ড দিব লাগিব। তাৰপিছত আপুনি কনফাৰ্ম পাছৱৰ্ড দিব লাগিব। পাছৱৰ্ডটো মনত ৰাখিব, এটা কেপিটেল লেটাৰ, এটা স্মল লেটাৰ, তাৰপিছত আপোনাৰ সংখ্যা থাকিব লাগিব, এটা স্পেচিয়েল কেৰেক্টাৰ থাকিব লাগিব। ইয়াত আপুনি পাছৱৰ্ডটো টাইপ কৰি ইয়াত কনফাৰ্ম পাছৱৰ্ডটো চেম পাছৱৰ্ডটো দি আপুনি কেপচাৰটো দি ছাবমিট কৰি দিব। Your new password has been successfully set. Kindly change your password at regular intervals. এনেকুৱা ধৰণে আহিব। আপোনাৰ তাৰমানে পাছৱৰ্ডটো চেঞ্জ হৈ গ'ল। এতিয়া আপুনি লগইন কৰিব পাৰে। ইয়াত গৈ মোবাইলত গৈ আপুনি মোবাইল নম্বৰটো দি যিটো পাছৱৰ্ড এইমাত্ৰ চেঞ্জ কৰিলে এইটো আপুনি টাইপ কৰি ইয়াত সাইন ইন কৰি দিলে আপোনাৰ হৈ যাব একাউণ্টটো লগইন। এতিয়া আপোনাৰ যদি এমপ্লয়মেণ্ট আগতে বনোৱা আছে, আপুনি যদি পাছৱৰ্ড পাহৰি গৈছে তেতিয়া এনেকুৱা ধৰণে ৰিকভাৰি কৰি এমপ্লয়মেণ্টখন আকৌ ডাউনলোড দিব পাৰে।